হেল্ল' সকলো ভালে আছেনে? মই একদম টিপটপ। আজি আমি কি বনাম জানেনে? সামগ্ৰী চাই চাগে গমেই পাইছে। আজি মই বনাবলৈ লাগিব পিঁয়াজ, নহৰু, আদা, জলকীয়া, মুৰ্গী মাংস, আলু, মছলা আৰু কলফুল। বনাবলৈ আগে আপোনালোকে এখন মাটিৰ পাত্ৰত মিঠাতেল দি গৰম কৰি ল'ব ধোঁৱা নোলোৱালৈকে। তাৰপিছত তাতে পিঁয়াজ, আদা নহৰু বটা আৰু লগতে জলকীয়া দুটাও বটি পেলাই দি দিব আৰু ভাজি থাকিব যেতিয়ালৈকে ৰঙচুৱা হৈ নাযায়। আমাৰ ঘৰত আকৌ মায়ে কয় মাটিৰ কেৰাহীত হেনো মাংস বনালে ইয়াৰ সোৱাদেই বেলেগ হয়। পিঁয়াজখিনি সিজাৰ পিছত মাংসখিনি আপোনালোকে সেই তেলতে দি দিব আৰু ভাজি থাকিব। কলফুলৰ লগত চিকেন বনালে মাংসখিনি সদায় অকণমানিকৈ কাটি ল'লেহে সোৱাদটো বেছি হয়। অলপ তেলত ভাজিয়ে মছলাখিনি দি দিব। মছলাত মই নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, মিট মছলা আৰু অকণমান লাল মিৰ্চি পাউডাৰহে দিছোঁ। মছলাৰ লগত ভাজি হৈ গ'লে আপোনালোকে ঢাকন মাৰি অলপ সিজিবলৈ দিব। মাংসখিনি 50% সিজি গ'লে আপোনালোকে তাত আলু আৰু কাটি লোৱা কলফুলখিনি দি দিব। পিছে ৰ'বচোন, মই যে অথনিৰ পৰা কলফুল কৈ আছোঁ, আমি আকৌ ঘৰত কলফুলক কলডিল বুলিহে কওঁ। কোনে কোনে কলডিল বুলি কয় ক'বচোন কমেণ্ট ছেকশ্যনত। এই যে কাটি লোৱা কলফুলখিনি দিলে, সেইখিনি আপুনি এতিয়া ভালদৰে তেলত মিহলাই ভালকৈ ঢাকোনখন মাৰি সিজিবলৈ দিব। আৰু গেছটো চিমতে ৰাখিব দেই। চাওকচোন মাংসখিনি কেনেকৈ ৰং সলাইছে। মোৰ মাংসৰ লগত কলডিল প্ৰায় হৈ গৈছে। আপোনালোকে চাওকচোন, মই জুম কৰি দেখাইছোঁ। খাওঁ লাগিছেনে নাই? বনাই হৈয়ে অকণমান ধুনীয়া লাগিবলৈ মই এনেদৰে সজাই তুলিছোঁ। ভাল লাগিছেনে বাৰু? মায়ে আকৌ এই ফুলকেইজোপা পূজা কৰিবলৈহে আনিছিলে। মই আকৌ চান্সতে ডেক'ৰেশ্যন কৰিবলৈ লৈ ল'লোঁ। তেন্তে আজিলৈ ইমানেই। বাই।